হাই বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকৰ মাজলৈ মই এটি নতুন ভিডিঅ' লৈ আহিছোঁ। তো আপোনালোকে চাই থাকক। আপোনালোকক মই দেখুৱাই আছোঁ। আপোনালোকক অলপ প্ৰথমতে দেখুৱাম ইয়াৰে অলপ কিছুমান জাগা, চাই থাকক। বকুল চুপ আছিল তাতে নাজানো। এয়া বকুল চাওক, বকুলৰ তাতে কি বা কৰি আছে সিহে জানে। আৰু আগত আৰু আছে। কি সুন্দৰ ঠাই, এনেকুৱা লাগে যেন এতে থাকি যাওঁ। আপোনালোকেও কেতিয়াবা আহিব, চাই যাব, মানে আহি ভালে লাগে। আৰু আপোনালোকে নিশ্চয় পানীৰ আৱাজ শুনিছে। তো পানীৰ আৱাজ আমিও শুনা পাইছোঁ। তললৈ যাব ইচ্ছা নাই, বকুলেও ভাবি আছে। ফাইনেলি মই পানীত নমিলোঁ, তথাপিও মানে ভয়ে লাগি আছে। পিছলটো জেগাবিলাক কেনেকৈ যাওঁ ভাবি আছোঁ। য'তে ভৰি দিওঁ তাতে পিছল। কি কৰোঁ কেনেবাকৈ নমিলোঁ আৰু অটুৱাই লৈ যাব খোজে। যি পানীত ঢৌ। হাকিমৰ কাষত যাব বিচাৰি আছোঁ, কিন্তু কেনেকৈ যাওঁ। এয়া পানী, ইমান পানী। পাৰিছোঁ কোনোমতে, পাই গ'লোঁ। যি পিছল তলৰ শিলবিলাক। হাকিম ভাইক চাওকচোন, পাৰি গ'লোঁ। কি মজা লাগিছে। গা ধুই আহিলোঁ, তামাম ভাল পালোঁ গা ধুই। মজাই লাগি যায়, উঠিবৰে মন নাযায়। তো বন্ধুসকল, আপোনালোকক যদি ভিডিঅ'টো চাই ভাল লাগিছে তো লাইক কৰিব, কমেণ্ট কৰিব, আৰু বন্ধু-বান্ধৱীকৰ লগত শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতকৈ বেল আইকনটো প্ৰেছ কৰি দিব। তো জয় আই অসম।